আমি যে সদায় ভাত ৰান্ধোতে চাউলখিনি ধুই লওঁ, এই চাউল ধোৱা পানীখিনি আমি পেলাই নিদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। আমি মুখতো লগাব পাৰোঁ। বিভিন্ন ধৰণৰ যিহেতু এই চাউল ধোৱা পানীখিনি ভিটামিন পোৱা যায়, ভিটামিন ডি, ভিটামিন ই, মিনাৰেল, এমিনো এচিড, এণ্টি অক্সিডেণ্ট, এই সকলোবোৰ থকাৰ কাৰণে আমি এই চাউল ধোৱা পানীখিনি মুখতো লগাব পাৰোঁ। ছালৰ বিভিন্ন সমস্যা আমি দূৰ কৰিব পাৰোঁ আৰু বিশেষকৈ বয়স বাঢ়ি আহোঁতে আমাৰ যিখিনি ছালৰ সমস্যা দেখা পাওঁ সেইখিনিও দূৰ কৰিব পাৰোঁ। আজি মই কিন্তু মুখত নলগাই এই ফুলতহে দিলোঁ আৰু অন্য গছৰ পুলিটো দিব পাৰোঁ। আৰু চাউল ধোৱা পানী এনেদৰে যদি আমি ফুলৰ পুলিত দি দিওঁ একদম লহপহকৈ বাঢ়ি আহে। মই মাজে মাজে এনেদৰে চাউল ধোৱা পানী দি থাকোঁ। আৰু চাওকচোন, এই ফুলৰ পুলিবোৰ ৰোৱা বেছি দিন হোৱা নাছিলে টাবত, আৰু এনেদৰে মই চাউল ধোৱা পানী দিওঁতে এই 4-5 দিনত ফুলৰ পুলিবোৰ লহপহকৈ কেনেকৈ বাঢ়ি আহিছে আৰু কিছুমান ফুলিছেও। আৰু আপোনালোকেও এনেদৰে চাউল ধোৱা পানী পেলাই নিদি ফুলত বা গছৰ পুলিত, অন্য গছৰ পুলিত দিবচোন।